ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কুমাৰ সমষ্টিৰ দলগাঁৱত আমাৰ এটা এৱাৰনেছ প্ৰগ্ৰাম আছে। এৱাৰনেছটো হ'ল যে আমি ৰাইজৰ আমাৰ এটা মাৰ্জিন মানি থাকে, যোনে লোন লৈ ব্যৱসায় কৰে আমি এটা মাৰ্জিন মানি 35% ছাবচিডি দিব পাৰোঁ। তাৰপিছত আমাৰ ৰাইজক আমি মানে সৰু সৰু ইণ্ডাষ্ট্ৰি কৰাৰ কাৰণে বা ব্যৱসায় কৰাৰ কাৰণে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে কেনেকুৱাকৈ সহায় কৰিব পাৰে তাৰ ওপৰতে আমি এৱাৰনেছ কৰিছোঁ আৰু ৰাইজক ভালকৈ বুজাই দিছোঁ। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে বহুত এটা ভাল প্ৰগ্ৰাম হৈছে আৰু এৱাৰনেছ কৰি কৰি গোটেই 40টা সমষ্টিত আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিম। এৱাৰনেছ প্ৰগ্ৰাম কৰি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট আৰু ৰাইজৰ মাজত যি দূৰত্ব আছে এইখিনি আমি ফুলফিল কৰিম। আৰু এই ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে মই আপোনালোকক কৈছোঁ সাংবাদিক ভাইসকলক যে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট আপোনালোকে জুন জুলাইলৈকে চাব যে ৰাইজে ইমান দিন মুখে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট নাছিল, কিন্তু এতিয়াৰ পৰা আমি এটা এনেকুৱা মিছন লৈছোঁ যে ৰাইজে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টটো একদম আঁকোৱালি ল'ব আৰু ইণ্ডাষ্ট্ৰিৰ পৰা যি সহায় সহযোগিতা আছে ল'ব আৰু আমাৰ অঞ্চলত ইণ্ডাষ্ট্ৰি কৰিম বুলি আমি কাম কৰি আছোঁ। যিটো আমাৰ জ্যেষ্ঠ ব্যৱসায়ী জনে জনে সমাজৰ কাৰণে কাম কৰে, এইখিনিৰ পৰা চাই ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা আমি এটা এৱাৰ্ড দিয়া হৈছে আৰু সম্বৰ্ধনা দিয়া হৈছে। তাতে কি হয়, এই মানুহজন যে ব্যৱসায় কৰিলে গোটেই জীৱন এখেতে সমাজৰ কাম কৰিছে। ব্যৱসায় মানে সমাজৰ কাম। এখেতে যদি দুটা পৰিয়ালক কৰ্ম দিছে এইটো এটা সমাজৰ কাম। তো এই মানুহখিনি গোটেই জীৱনৰ পৰা যে সমাজৰ সেৱা কৰি আছে তাৰ কাৰণে এখেতক কোনেও উৎসাহ নজগায়। আমি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা এখেতক এটা পৰামৰ্শও দিছোঁ, যদি আপোনাৰ 10জন এমপ্লয়ী আছে আপুনি 20জন কৰক। আপোনালোকে নিশ্চয় শুনা পাইছে। আৰু আমি এৱাৰ্ড দিছোঁ, আৰ্ণয়েৰে সম্বৰ্ধনা দিছোঁ, যাতে এখেতে মানে খুব আনন্দিত হৈ আৰু নিজৰ ব্যৱসায়ীত যাতে 5জনৰ পৰা 10জন মানুহক আৰু কৰ্ম দিয়ে তাৰ কাৰণে আমি এই কামটো কৰিছোঁ।